Hi everyone, welcome to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে। মোৰ খবৰ ভাল বেয়াৰ মাজতে মাতটো শুনি গম পাইছে। এতিয়া মই কমলা কাটি আছো আৰু কমলা চাটনি সবৰ লগত মিলি খালে ভাল লাগে, অকলে খাই ভাল নালাগে। সেইকাৰণে মই বনাই আছো আৰু এইবোৰ বাটিবোৰ দেখিছেনে, সেইবোৰ আমাৰ আনাই আছিল আগতে। এইটো ল খোলা খুলিবা চিঙা ইয়াৰ মানে এনেতো তোমাৰ এল লাগে, কিন্তু এই সোয়েটাৰটো চাই পেলাই মানে মই এম দিলো। এটো মোৰ আৰু ভাবিৰ একো নহয়, আমি দুজন হা কেনেকৈ আহিছে কাপোৰটো। ওয়াও মজা আছে হা ভাল বহুত হেভি এবাৰ পিন্ধা। এফালে চিজ আনিছোঁ আৰু ফ্ৰেঞ্চ ফ্ৰাই আনিছোঁ আৰু কিবা কিবি লৈ আহিছোঁ। ক'ল্ড ড্ৰিংক বহুত বিচাৰিলোঁ, ককটো নাপালোঁ, সেইকাৰণে চাৰুকে এয়া শ্লাইচটো লৈ আহিলে। তাৰ বোলে খাবলৈ মন গৈছে। আৰু এয়া চাওকচোন, মায়ে মানে প্ৰিপাৰেশ্যন শেষে হোৱা নাই, কিবা কিবি নহ'লে আনি দিয়ে আছে আমাক খাবলৈ। এইটো হৈছে গাজৰৰ হালোৱা, বহুত বেছি টেষ্টি আছিলে ঘৰৰ খাবলৈ। প্ৰিপাৰেশ্যন চলি আছে। কাটি লওক। এইখিনি কি আৰু সেইফালে মা বিজি হৈ আছে মাংস কাটাত, আৰু অলপমান মাংস আমি লৈ লৈছোঁ পুৰি খাবৰ কাৰণে, তন্দুৰী বনাবলৈ। তন্দুৰীটো খাই বহুত ভাল লাগে আৰু সেইটো হৈছে এমডিৰ ডিউটি, সি সেইবোৰ কৰি ভাল পায়। সেইকাৰণে সি কৰি আছে আগফালে বাৰান্দাত আৰু কি মই কৰি এতিয়া আছে? ভিতৰত আহিছোঁ। হেৰি কৰি লৈছোঁ, তাৰপিছত মছলা এইটো দি কি? আৰু মুৰ্গীটো মানে অলপ ফ্ৰাই কৰি লৈছোঁ। চিকেনটো এইটো বিৰিয়ানীৰ কাৰণে মানে পিঁয়াজটো ভাজি থৈছোঁ, চাউল তিয়াই থৈছোঁ বিৰিয়ানী। এইটো কি চাউল হয়? বাচমতি। হ'ব। আৰু এই বিৰিয়ানী মেৰিনেট কৰি থৈছোঁ। সেইখিনি হেৰি কৰিব লাগিব এতিয়া। ঠিক আছে। আমাৰ চিকেন গৈ আছে, তাৰপাছত বাটাৰ। এনে গেছত ফ্ৰাই কৰা আৰু এনেকৈ তন্দুৰত মানে পোৰাটোৰ টেষ্টটো বহুত বেছি ডিফাৰেণ্ট হয়, বহুত টেষ্টি আছিলে খাবলৈ। মই আবাৰ লগত এতিয়া খেলি আছো। তই আবাৰ লগত খেল নি গেম? আবাৰ খেলি আছো। এইটো টাইমত আমি চবেই কাজিনছখিনি মিলি এডোখৰতে তন্দুৰীটো খাই আছিলোঁ। সেইটো টাইমত ভিডিঅ' কৰাই নহ'লে, কাৰণ আমি খোৱাত ইমানেই বিজি হৈ গৈছিলোঁ আৰু ইমান টেষ্টি আছিলে, ভিডিঅ' কৰিবৰ কাৰণে পাহৰিয়ে গৈছিলোঁ। আৰু এতিয়া এয়া ওলাই দিছে, বিৰিয়ানীও ৰেডি হৈ গ'ল। চাওকচোন কেনেকুৱা লাগিছে ক'ব দেই, খাবলৈও বহুত টেষ্টি আছিলে আৰু দেখিও ধুনীয়া লাগিছে, হয়নে? চ' এইফালে ৰেডি কৰা হৈ গ'ল বিৰিয়ানী, এইফালে আছে কোফটা, চালাড আৰু সেইফালে চিকেন কাৰী আছে। এতিয়া সিহঁতক মাতি দিওঁ, খাবহে লাগে আৰু। ইয়াৰ খোপা पता है तुम्हारे घर की औरतें काम नहीं कर सकती, लेकिन कम से कम त्योहार तो मना सकती है ना। बिल्कुल, आज तक ना तो मैं कोई केस आ रहा हूँ और ना ही देंगे। होगी तुम बहुत बड़े, खाइছো? लेकिन पतंगबाजी में मुझसे कोई नहीं जीता। আৰু এইফালে চাওকচোন ইমানবোৰ টি চাৰ্ট পাইছে। এয়া দিছে মায়ে, এইটো হৈছে চাৰুকে, এয়া দাদাই দিছে, এইটো মই দিছোঁ আৰু এইটো দাদাই দিছে দুটা। কিমানবোৰ যে সি গিফ্ট পালে। এইটো দিছে বৰমাহেঁতি। আজি বহুত কাপোৰ পাই গ'লা। The next day. এইটো ঘৰত বনোৱা, চোৱা বিস্কুটটো আজি বনাইছে। বৰমাহঁতৰ ঘৰত আহিছিলোঁ মাত লগাবৰ কাৰণে, যিহেতু এমডিহেঁতি আজি ৰাতি যাবগৈ। হ'লেও চাওকচোন ইমানবোৰ মিঠাই দি পেলাই ছাৰ্ভ কৰিছে। ঘৰটোত এইফালে দিব তহঁতক ৰ। এইটো কিটচেন, যেতিয়া হৈ যাব কমপ্লিটলি তেতিয়া দেখাব পাৰিম। এতিয়ালৈকে হোৱা নাই, ছেটিং একো হোৱা নাই, হয় নাই? বহুত বাকী আছে।
মেনবোৰতো হৈয়ে গ'ল। এইফালে চাচুৱে পৰা MDৰ লগত বিজি হৈ আছে, গুজৰাট যোৱাৰ কথা পাতিয়ে আছে। চাচুৰ কোন ফ্ৰেণ্ড আছে বোলে। তাৰপাছত এয়া খাবলৈ দিলে, পূৰা পেট ফুল হৈ আছে, কাৰণ আমাৰ ওচৰত এটা দিনেই আছে, মোৰ বুলি নহয় MDহঁতৰ ওচৰত আৰু। সেইকাৰণে আজিৰ দিনটোতে পূৰা সিহঁতক খুৱাই আছে চবেই। তাৰপাছত এয়া চাৰুকৰ ৰুম চাওকচোন, ওপৰত কি ধুনীয়াকৈ তাৰ মানে সৰু এক্সট্ৰা বেডৰুম এটা বনাই দিলে। তলত আছে, কিন্তু ওপৰতো লাইট চাইট দি পেলাই মানে বহুত ধুনীয়াকৈ একদম কজি চাই এটা বেডৰুম বনাই দিছে সি নিজেই। কেনেকুৱা লাগিছে ক'বচোন। এতিয়া দেখিলে ইমানবোৰ চাচুহঁতৰ ঘৰত খালোঁ, কুৰ্মা পোলাওৰ পৰা লৈ পিঠা চাহ বহুত কিবা কিবি দিছিলে। এতিয়া আকৌ আহিছোঁ ভাবীহঁতৰ ঘৰত, টুলুহঁতৰ ঘৰত, কাৰণ ভাবীও মাতি আছিলে যেনে খাই যাব লাগিব বুলিকে। যিহেতু আজি MDহঁতি যাবগৈ, টাইম থাকিলেও মানে কালি আহিলোঁ হয়, সেইকাৰণে এয়া আহিছোঁ। টুল্লু, কোন হয় তুমি? কোন হয় তুমি? এইটো আমাৰ ভাবি। চ' আপোনালোকে দেখিছেনে, আমি খায়ে আছোঁ। আজি আমাৰ খোৱাৰে দিন হয়। এয়া ইমানবোৰ বস্তু দিছে, অলপ আগত খাই আহিছিলোঁৱে, আকৌ খাব লাগিব এতিয়া। হা বাইদেউ, বাইদেউ কি কৰি আছা তুমি? ইমান লাজ আমাৰ কইনাৰ। ইয়াক খালি লগ পাম মই 5 ছেপ্টেম্বৰত, কাৰণ মেকআপ কৰি দিব লাগে। A few moments later. মই যে অথনি ফ্ৰেঞ্চ ফ্ৰাই আনিছিলোঁ, চ' মই এতিয়া ফ্ৰাই কৰি দিছোঁ, কাৰণ MDহঁতে যদি আজি যায়গৈ মোৰ মনটো বহুত বেয়া লাগি থাকিব। সিহঁতক খুৱাব মানে নোৱাৰিলে। MDয়ে মোক মনা কৰিছে যে নালাগে, মই এনেও খাই থাকিম তাত। কিন্তু মোৰ মনটো মনা নাই, সেইকাৰণে মই মানে ফ্ৰাই কৰি দিলোঁ, চীজ দি দিছোঁ, বহুত টেষ্টি লাগিলে খাই। আৰু মানুহ কয় ন বিয়াৰ পাছত শকত হয়, ইয়াৰ ৰিজন হৈছে এইটো, মানে যে ফেমিলি থাকিলে মানে শকত হ'বই আৰু। আজি আপোনালোকে প্ৰুফ পাই গৈছে মোৰ ভিডিঅ'ত। কেন এপ্ৰিল চোৱা, ইমান ধুনীয়া তুমি। চাওঁ ইমান ধুনীয়া, চাওঁ ভণ্টি, চাওঁ চাওঁ ইমান ধুনীয়া। এনেকৈ জব পাবি তই। এইটোতো আজি কাটিব লাগিব, এইটোক পাৰ্মিশ্যন দিলে কাটিব লাগিব বুলি। খা। হে ৱাও, ইমান ছেটিছফাইং, ইমান ছেটিছফাইং, ইমান ছেটিছফাইং। মোৰ যে বহুত ভাল লাগে, ৰুবেলৰ লগত যে মই মিলাই থাকোঁ এনেকৈ কৰি কৰি। ঘৰৰ ভিতৰত থাকিলে মিলাই থাকিম আমি। হ'ব, সেইটো কাৰণে নহয়, তই সৰুৰ পৰাই ক'লা জন্ম হৈছ, সৰুৰ পৰাই এনেই কৈছোঁ। এই বহুত বগা আছিলে জানা নাই। তোৰ সৰুতে ডিম্পল আহিছিলে নহয়, এতিয়া নাইকিয়া হৈ গ'ল নি মুখত? সৰুতে জানা নাই, হাঁহিলে ডিম্পল ওলাই তাৰ মুখেদি। এতিয়া ডিম্পল মানে গালেদি ডিম্পল মুখেদি ওলাব। কি হ'ল? খোৱা খোৱা, ৰূপক মাতি দিয়া। চিজটো কেনে ভাল লাগিছে? এইটো লগাই ল'ম মেয়নেছৰ লগত। এটা খোৱা আৰু এটা খোৱা। আৰু পুপুলিক দি দেচোন। তাক আকৌ মৰম কৰিছিলোঁ। দি দে নাই এইটো। ৰ দুটা দিলোঁ। না তই ষ্টাডি নকৰিবি। আৰু ল পুপুলি। ইয়াত এক্সট্ৰা পাউডাৰ আহি গ'ল চেহেৰাত তোৰ। একো পাউডাৰ লগোৱা নাই দেই মই। এক্সট্ৰা বহুত। পুপুলি ল। আজৰাইলে ভয় খাই যাব। মানুহে দেখিলে গম পাব যে ইয়াত মই কি লগাইছোঁ কি নাই। নহ'লে পিম্পলৰ এই স্পটবোৰ যে ঢাক খাই থাকিলে হয়, বুজিলি? ঠিক আছে, যদি মই কিবা লগালোঁ হয় ন, পিম্পলৰ স্পটছবোৰ ঢাক খাই গ'লে হয় দাগবোৰ। মোৰতো এতিয়া ট্ৰেক্টৰ চলাই আহিছোঁ গালত। এতিয়া এইটো কাটিবই লাগিব দাড়িটো, বুজিলি? এইফালে দেখিছেনে জিজু আৰু ছালাৰ বৰ্ণিং। সিহঁতে দুটা একদম বেষ্ট ফ্ৰেণ্ড নিচিনা থাকে। MD ঘৰত থাকোঁতেই কৈছে যে জল্দি আহা, মাছাজ কৰিব লাগিব নহয়। আজি যাবগৈ কাৰণে MD সি মাছাজ কৰিবৰ কাৰণে দিয়া নাই, কৈছে আজি তুমিয়ে এনজয় কৰা, নহ'লে দুটাই দুটাৰ মাছাজ পাৰ্টনাৰ হয়।
কান্দি আছে গেলে কান্দি আছে হাই এভৰিৱান আজি মই ব্লগটো কৰি আছোঁ আফটাৰ 1 উইক এমটি যোৱাৰ পাছত কাৰণ সিহঁতি যোৱা দিনাখন মই ভিডিঅ' কৰিব পৰা একদমেই মানে অৱস্থাত নাছিলোঁ মানে বহুত ইম'শ্যন হৈ আছিলোঁ দুখ লাগি আছিলে আৰু ফোনটো থৈ মেলি মই ষ্টেচন গৈছিলোঁ ৰাতি 2:30 বজাত মানে ট্ৰেইন আছিলে তো ভাইটি আছিলে ভাইটিয়ে দুটামান ক্লিপ লৈছে আৰু সি আৰু জানেই তাৰ ভিডিঅ'গ্ৰাফীটো চাই গম পাইছে ভিডিঅ' কৰাত বহুতেই বেয়া সি চ' যিমানখিনি আছিলে অলপমান দুটামান ক্লিপ আছিলে মই এইটো এড কৰি দিছোঁ সেইখিনিয়ে আছিলে আৰু বহুত দুখ লাগি আছিলে কিন্তু তাৰ লগত মোৰ যোৱা কথা আছিলে এমটিৰ লগত গুজৰাট যোৱাৰ কথা আছিলে মাহেঁতি চবেই মোক ফৰ্চ কৰিছিল যে যোৱা তুমিও যোৱাগৈ তাৰ লগত কিন্তু এমটিও মানে এতিয়া লৈ যাবৰ কাৰণে এটা মন নাছিলে কাৰণ কৈছে যে মই আগত গৈ চাই আহোঁ ছেটেল কৰি আহিব লাগিব তেতিয়া তাইক লৈ যাম এনেকৈ কৈছে আৰু 2-3 মাহমান ভালকৈ কৰি লওক ভালকৈ ছেটেল হৈ লওক তেতিয়া মোৰ কথা ভাবিব আৰু এতিয়া মই কৈছোঁ যে মোৰ কথা এতিয়া ভাবিব নালাগে এতিয়া কামত ফ'কাছ কৰিবৰ কাৰণে কৈছোঁ আৰু মোৰ নোযোৱা আৰু এটা ৰিজন আছে মই নতুনকৈ স্কুল জইনিং কৰিছোঁ তাতে ৱেষ্ট বেংগলত মোৰ ফেব্ৰুৱাৰীৰ পৰা আছে ক্লাছ মানে টিচিঙৰ কাৰণে চ' সেইটো এটা গুড নিউজ বুলিয়ে ক'ব পাৰি কাৰণ অলপমান বেয়াও লাগি আছে এতিয়া তাত গ'লে মিলে এমটি নাথাকিব বেয়া লাগি আছে এইটো ভাবিলে আৰু মোৰ মাতটো শুনি পেলাই গম পাইছেই সিহঁতে যোৱাৰ পাছৰ পৰাই মানে মোৰ গাটো অকণমান বেয়া হৈ গ'ল যিহেতু ঠাণ্ডা লাগিলে আৰু এতিয়া অকণমান ঠিক আছোঁ বাৰু সেইকাৰণে ভিডিঅ'টো ভাবিছোঁ নকৰি দিনবোৰ গৈ আছে দি দিওঁ আৰু এমডি এতিয়া যোনটো জেগাত সি জব পাইছে সেইটো গিফ্ট চিটি গান্ধীনগৰ বুলিকে কয় আৰু স্মাৰ্ট চিটি বুলিকেও কোৱা যায় তাতে ছাইট ইঞ্জিনিয়াৰ হিচাপে জব পাইছে সি মন চন কেতিয়াবা বেয়া কৰি থাকিলে মই তাক সেইটোৱে কওঁ যে তোমাৰ লাকটো ভাল তুমি দুটা ইণ্টাৰভিউতে ইমান ধুনীয়া মানে জব এটা পালা নহ'লে আজিকালি ইমান মানুহে ট্ৰাই কৰি আছে হ'লেও পোৱা নাই চ' সেইটো কৈ পেলাই তাক মই মটিভেট কৰোঁ আৰু সি কয় যে জানানে বহুত মই হেভি জেগাত আহি গ'লোঁ বুলি এনেকৈ কৈছে আৰু মোক ভিডিঅ' পঠাইছে নহয় জেগাটোৰ যোনটো কনষ্ট্ৰাকশ্যনৰ তাৰ কাম হৈ আছে বহুত বেছি ডাঙৰ মানে আৰু ইমান ধুনীয়া প্লেচটো মানে চালে এনেকুৱা লাগি গৈছে মোৰ মানে যে মই এতিয়াই যাওঁগৈ নেকি এনেকৈ মানে মই তাক কৈছোঁ ফোনত মোৰ লাগিছে যে টিচিংটো নকৰোঁ মই যাওঁগৈ মানে এনেকুৱা ফিল আহি গৈছে কৈছে যোৱাৰ আগত মানে তাৰ একদমেই মন নাছিলে মানে বাহিৰত গৈ পেলাই কিবা কৰিবৰ কাৰণে কাৰণ সি বহুত আগৰ পৰা মানে বাহিৰতে কৰি থকা ন চ' সেইকাৰণে মানে সি ঘৰতে ৱেষ্ট বেংগলতে মানে থাকি পেলাই কিবা কৰাৰ প্লেনিং আছিলে মানে কেৰিয়াৰটো চেঞ্জ কৰাৰ প্লেনিং আছিলে যিহেতু আমাৰ বিয়াৰ 1 মাহৰ পাছতে তাৰ দিল্লীতো জব পাইছিলে সি তেতিয়া মোৰ কাৰণে নকৰিলে কাৰণ এমাহ হৈছিলে সি ভাবিছে যে মই যদি এতিয়াই যাওঁগৈ মানে তাই অকলে হৈ যাব মানে ময়ো গ'লোঁ হয় কিন্তু 3 মাহমান পাছত গ'লোঁ হয় কিন্তু সেইটো হিচাপত মানে সি নকৰিলে সেইটো কেঞ্চেল হৈ গ'ল সেইটো হ'লেও ভাল আছিলে সেইটো বহুত ভাল জব পাইছিলে দিল্লীত কিন্তু এতিয়া যেতিয়া তাত গ'ল গুজৰাটত গৈ পেলাই মানে সি কৈছে যে নাই মই যি ভাবিছিলোঁ মানে তাতকৈ মানে বহুত বেছি ভাল হয় মানে ইণ্ডাষ্ট্ৰিটো য'ত কাম হৈ আছে সেইটোৱে আৰু আপোনালোকেও দোৱা কৰিব যাতে সি এনেকুৱাই লাইফত আগুৱাই যায় আৰু ছাকচেছ হওক আৰু এটা কথা কি জানেনে এতিয়া আকৌ আমি বেক টু গাৰ্লফ্ৰেণ্ড এণ্ড বয়ফ্ৰেণ্ড হৈ গ'লোঁ ছেম তেনেকুৱাই বিয়া পতাৰ আগত যেনেকুৱা মানে আমাৰ এদিনত 4-5 বাৰমান ফোন কৰা কৰি হয় কি কৰিছা কি নাই ছেম মানে তেনেকুৱা হৈ আছে মই মানে তাক ফোন কৰোঁতে আজি কৈছিলোঁ যে জানানে আৰু 3 মাহৰ পাছত আমাৰ 1 year হৈ যাব বিয়া পতা সি কৈছে কি কোৱা মোৰ লাগিছে যে এতিয়া আমি বিয়া হোৱাই নাই নেকি মানে এনেকুৱা ফিলিং আহি আছে তাৰ আৰু সেইটোৱে সি কৈছে যে এনেকৈ 9 মাহটো পাৰ হৈ গ'ল একো গমেই নাপালোঁ তেনেকুৱা যাতে কামৰ জেগাটো যাতে বছৰবোৰ মানে পাৰ হৈ যাওক যিমান দিন থাকে আৰু বছৰ বুলিকে কোৱা নাই আৰু যিমান দিন আছোঁ সেইবোৰ পাৰ হৈ যাওক সেইটো কৈছে আৰু এটা কথা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ডৰ ৰিলেশ্যন যোনটো আছে সেইটোতকৈ মানে হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনটো বহুত বেছি বেলেগ মানে মই এতিয়া ফিল কৰিব পাৰিছোঁ সেইটো মই বিয়া হৈ গ'লোঁ যদিও ভাবক আমি হাজবেণ্ড ৱাইফ নিচিনা নাথাকোঁ আমি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নিচিনাই থাকোঁ বাট কাৰেণ্টটো গ'লগৈ আমি সেইটোৱে কৈছোঁ যে বিয়া পতাৰ পাছতো আমি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নিচিনাই থাকোঁ বেছিভাগ আমি বেষ্ট ফ্ৰেণ্ড নিচিনা থাকোঁ যি কৰোঁ একেলগে কৰোঁ মুভি চালেও একেলগে চাওঁ
কিবা খালেও একেলগে খাওঁ, কেতিয়াবা কুক কৰিলেও একেলগে কুক কৰোঁ, আপোনালোকে চাইছে। চ' সেইবোৰ মানে বহুত কামিবোৰ মানে এতিয়া ফিল হৈ আছে, মানে বহুত বেয়া লাগে। যেনিবা ভাবক মই য়ামি ট'ষ্ট আনিছিলোঁ, আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছিলোঁ, মই এতিয়ালৈকে খোৱা নাই, তেনেকুৱাই আছে। বিকজ সেইটোৰ লগত আমাৰ মেমৰি আছে, যিকোনো মানে মুভি হওক আমি চালি মেলিলে য়ামি ট'ষ্ট, লেজ এইবোৰ খাই থাকোঁ। চ' মানে মই যেতিয়া দেখোঁ ন মানে তাৰ কথাই মনত পৰি যায়। চ' মোৰ খাবলৈ ইচ্ছা নকৰাই হৈ গ'ল মানে। সি মানে মোক খং কৰিছে, গালি দিছে যে সেই তেনেকৈ কেলৈ কৰি আছা, খাবা আকৌ, ময়ো খাইছোঁ নহয়, এনেকুৱা টাইপ কয় আৰু, যাতে মোক খাওঁ। কৈছোঁ নাই এতিয়া বাৰু ভালেই লাগিছে মনটো। চ' মানে সেইকেইটা ডিফাৰেঞ্চ আছে, মানে অলপ অলপ কথা সৰু কথাত মানে বেয়া লাগে। চ' সেইটোৱে মই কৈছোঁ যে গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ড, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আৰু হাজবেণ্ড ৱাইফৰ ডিফাৰেঞ্চ এইটোৱেই যে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হৈ থাকিলে মানে কি হৈ যায়, আপোনালোকৰ অকল ফোনত কথা পাতি হৈ যায়, বা লগ কৰিব হ'লেও বহুত দিন বা বহুত মান্থৰ পাছত এবাৰ দুবাৰ তেনেকেই লগ কৰা হয়। কিন্তু হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনটো বেলেগ হৈ যায়, একেলগে থকা হয় এখন ঘৰত, আৰু কিমান বস্তু শ্বেয়াৰ কৰা হয়, খোৱাৰ পৰা লৈ এভৰিথিং হয়। আমি চাহটোও যে খাওঁ গধূলি, সেইটোও একেলগে খাওঁ। চ' সেইকাৰণে মানে কেইদিনমান মানে বহুত বেয়া লাগি আছিলে। চ' আমি মানে পাতি আছিলোঁ যে শুনা না, আমি যদি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আছিলোঁ তেতিয়া এনেকৈ ফিলিং নাছিলে ন, বহুত বেলেগ আছিলে। কৈছে সঁচা, এই ফিলিংটো মানে বহুত পিয়'ৰ হয়, বহুত ইম'চনেলি কানেক্ট হৈ থকা হয়। কাৰণ আমিও ইমান বছৰ ৰিলেশ্যনত আছিলোঁ, কিন্তু মানে এই ফিলিংটো মানে বহুত বেছি ডিফাৰেণ্ট, যোনটো আপোনালোকক মই এক্সপ্ৰেছ কৰিব পৰা নাই। যোনে যোনে ৰিলেশ্যনশ্বিপত আছে আৰু সিহঁতৰ ভালপোৱা মানুহজনৰ লগত বিয়া হৈছে, মানে যাৰ লগত বহুত বছৰ ৰিলেশ্যন থাকি পেলাই সেই মানুহজনৰ লগত বিয়া হৈছে, সিহঁতে ভালকৈ গম পাব মানে ডিফাৰেঞ্চটো, যে বিফৰ মেৰেজ আৰু আফটাৰ মেৰেজ। কাৰণ মোৰ বাও 10 বছৰ ৰিলেশ্যনত থাকি পেলাই বিয়া হৈছে, তাইও মোক ছেম কথাই কৈছে মোৰ নিচিনা, যে জিজু বোলে 5 দিনৰ কাৰণে ক'ৰবাত গৈছিলে নেকি, চ' সিহঁতি বোলে থাকিব পৰা নাছিলে, মানে বহুত বেয়া লাগি আছিলে, সেইটো কৈছে আৰু মোৰ কথা ভাবকচোন। এতিয়া নাজানো আৰু কিমান দিন থকা হয়, আপোনালোকক মই আপডেট দিবৰ কাৰণে চেষ্টা কৰিম। আৰু মোৰ এতিয়া নাজানো আপোনালোকে ৰেগুলাৰকৈ ভ্লগছ পাবনে নাপায়, সেইটো মই চিয়'ৰ ক'ব নোৱাৰিম মানে, কাৰণ এতিয়া লেটো হ'ব পাৰে। মই ইমান এক্টিভ নাই ইউটিউবত, আপোনালোকে দেখিব পাৰিছে। ঘৰৰ পৰাও সেইকাৰণে মানে গালি খাই আছোঁ, কৈছে যে দিবি আকৌ ভিডিঅ', কিন্তু থাকিব নোৱাৰিম চাগে ইমান এক্টিভ। বহুত কথা পাতিলোঁ, বহুত লেকচাৰ মাৰিলোঁ, বৰ হৈ গৈছে চাগে। মোৰ গাটো এইকেইদিন ভাল নাছিলে, সেইকাৰণে মই আহাৰ পৰা ক'তো যোৱা হোৱা নাই। ওচৰতে পেহীহঁতৰ লগত কথা পাতিছোঁ বা মোৰ আংকল আণ্টিহঁতৰ লগত পাতিছোঁ, কিন্তু তাৰ বাহিৰে মানে কাৰো ঘৰত যোৱা হোৱা নাই। কাৰণ মনটো ভাল লাগি নাথাকিলে বা গাটো ভাল লাগি নাথাকিলে কাৰো লগত কথা পাতি ভাল নালাগে, ওলাই গৈও ভাল নালাগে, হয় নাই। আৰু এইকেইদিন ঠাণ্ডা পৰিছে বহুত, মই দুটাকৈ পিন্ধি লৈছোঁ, অকণমান ভাল পাইছোঁ। এতিয়া যাম বাৰু। আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু সেয়াই, সিমানে, বাই।